নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। তো বন্ধুসকল, কথাটো হৈছে মোৰ বাৰু ভাল, আপোনালোকৰো ভাল বুলি আশা কৰিছোঁ। বহুত দিন হ'ল মই ভিডিঅ' নবনোৱা, মানে বহুত ব্যস্ততাৰ মাজত আছোঁ যে, গতিকে মই ভিডিঅ' বনোৱা নাই, মনটো ইমান ভাল নাই। গতিকে আমাৰ ঘৰত পাৰ এজনী আছিলে, চাওকচোন মোৰ এইবিলাক কি কৰি দিছে। আৰু মোৰ মানে মূৰৰ ওপৰতে থাকেহি, বাহুতেই থাকেহি, গোটেই এইবিলাক যে দাগ চাগ বনাই দিছে। আৰু মানে পাৰজনী অভাৰ এক্টিং হৈ গৈছেগৈ, গম পাইছেনে? আজি এটা মানে পাৰজনী পাখি কাটি বাহাত ভৰাই থৈ দিছোঁ, ইমান আমনি দি দেখে। আৰুতো বন্ধুসকল, আজি মানে আমাৰ মানুহজন ইমান কামত ব্যস্ত হৈ আছে। কালি আনিলে বজাৰৰ পৰা হাঁহ কেইটামান আনিলে, হাঁহৰ কাৰণে ইমান ব্যস্ত হৈ আছে। গঁৰাল বনাই আজি ছানডে বুলি দোকান যোৱা নাই, আৰু ৰাতিপুৱাৰ পৰা খোৱা বোৱাও নাই, হাঁহৰ গঁৰাল বনোৱাতেই ব্যস্ত হৈ আছে। আপোনালোকে ভাবে যে মোৰ মানুহটোৱে কেৱল ভাত খোৱাতে লাগি থাকে বুলি ভাবিব পাৰে। গতিকে মই দেখাই দিছোঁ, চাওক মানুহজন বহুত মানে কৰ্ম ব্যস্ততাৰ মাজতো আপোনালোকক ভিডিঅ' দি থাকে, কিন্তু কেৱল ভাত খোৱা ভিডিঅ'য়ে নহয় বাৰু। তেখেতে কেৱল ভাত খোৱা ভিডিঅ'য়ে নবনায় বাৰু। আমাৰ এনেকুৱা কিছুমান কাম থাকে, কামৰ ব্যস্ততাৰ সময়ত হয়তো কেমেৰা কৰা মানুহ নাথাকে। বহুত আমি কামৰ ব্যস্ততাৰ মাজেৰে থাকোঁ, দিনটো পাৰ হৈ যায়, কেনেকৈ দিনটো পাৰ হৈ আমি গমেই নাপাওঁ। কিন্তু সকলোবোৰ আপোনালোকক ভিডিঅ' দিয়া নাযায়। কেতিয়াবা যদি ধৰক কেমেৰা কৰা মানুহ থাকে বা ভিডিঅ' বনোৱা মানুহ থাকে, এনেকুৱাত কৰা যায় আৰু ধৰক স্পেচিয়েল হ'লে। আৰু এতিয়া মোৰ অলপ কাম আছিল যদিও আহিছোঁ, মই বোলো মোৰ মানুহজনক এবাৰ দেখাই দিওঁ। তেখেতে কাম কৰি আছে, মইতো কেমেৰাটো কৰিবই লাগিব, নহ'লে আপোনালোকে কেনেকৈ ভিডিঅ'টো দেখিব। সেই বুলিয়ে দেখাই দিওঁ বুলি আহিছোঁ, দেখাই দিছোঁ ৰ'ব দেই। চাওক, আমাৰ উৎপল নাথে গঁৰাল বনাই আছে। কেনেকুৱা স্পেচিয়েল গঁৰাল বনাইছে দেখিছেনে নাই? হাঁহৰ গঁৰাল বনাইছোঁ বন্ধুসকল, কাৰণ কালি বজাৰৰ পৰা গম পাইছে আপোনালোকে, হাঁহ 4টা লৈ আহিলোঁ আৰু মুৰ্গী 2টা। গতিকে সিহঁতৰ থকা ব্যৱস্থাটো কৰি দিব লাগিব। গতিকে এতিয়া ৰাতিপুৱা এখন পাতিছোঁ চাং, ইয়াত বস্তু থওঁ আৰু তলত হাঁহ পাৰ মুৰ্গী থাকিব তলত। গতিকে ৰাতিপুৱা কামতে লাগি আছোঁ। আপোনালোকে ভাবে অকল ভিডিঅ'ই বনাই থাকোঁ, কিন্তু নহয় বন্ধুসকল, আমি কামৰ মাজত যেতিয়া সময় পাওঁ তেতিয়াহে ভিডিঅ' বনাওঁ। গতিকে ভিডিঅ' বনালেতো আমাৰ পেট নভৰিব, কাম কৰিলেহে আমাৰ পেট ভৰিব। গতিকে তথাপিও এটা মনৰ চখত ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াই থাকোঁ, আপোনালোকে চাই থাকে। গতিকে দেখিছেনে, ৰাতিপুৱা গোটেইখন কামতে লাগি আছোঁ, আৰু এতিয়ালৈ একো ভাত খোৱা নাই, মাত্ৰ 2 কাপ চাহ খাই মেলি এতিয়ালৈকে কামত লাগি আছোঁ। এইখিনি হৈছে আৰু অলপ টাইম লাগিব, আৰু আধা ঘণ্টামান সময় লাগিব। 12টা বাজি গ'ল, এতিয়াও ভাত নাই, আৰু আধা ঘণ্টাৰ পিছত এইখিনি হৈ যাবগৈ। গতিকে এতিয়া একদম পূৰা বনাই আছোঁ আৰু স্পেচিয়েল গঁৰাল। তলত হাঁহ থাকিব, ওপৰত বস্তু থাকিব। এতিয়া গঁৰালটো দেখাই দিওঁ। আমাৰ স্পেচিয়েল গঁৰাল সম্পূৰ্ণ হোৱাগৈ নহয়, আধা হৈছে, আৰু আপোনালোকক সম্পূৰ্ণ কৰি দেখাম দেই। সেয়া দেখিছেনে কি গঁৰাল বনাইছে, স্পেচিয়েল গঁৰাল। আৰু এইফালে মানুহো সোমাই যাব পাৰিব। হাঁহ ধৰিব নালাগিব, এইফালে মই দেখাই দিম। এইফালে হাঁহ ধৰিব লাগিব, কণী আনিব লাগিব। এইফালে যেতিয়া হাঁহ সোমাব, এইফালে এনেকৈ সোমাই যাওঁ, ইয়াত সোমাই গৈ এনেকৈ সোমাই গৈ ইয়াত হাঁহ ধৰিব লাগিব নাই বন্ধুসকল? সোমাই গৈতো হাঁহটো ধৰিব লাগিব। গতিকে এইটো বাট ৰাখিছোঁ, ডাঙৰকৈ ৰাখিছে আৰু অকল ডাঙৰকৈ ৰাখিছোঁ, মানুহ এটা যাতে সোমাব পাৰে, কণী পাৰিব, কণী খাম, কণীটো উলিয়াব লাগিব। গতিকে গোটেইখিনি সুবিধা কৰি বনাই আছোঁ, আৰু অলপ কাম বাকী আছে, তাৰপিছত হৈ যাব আৰু। এইয়া আমাৰ গঁৰাল বনাই ৰেডি হৈ গ'ল, আৰু আমাৰ যিমানবিলাক ষ্টক ৰুমৰ মাল আছিলে এই চাংখনৰ ওপৰত থৈছে। আৰু এয়া দেখিছেনে, আমাৰ মানে গঁৰাল ৰেডি হৈ গ'ল, ইমান ধুনীয়াকৈ এইবোৰ বস্তা পাৰি কৰি ৰেডি কৰি দিছে। আৰু বোলে আমি কাজিয়া লাগিলে কেতিয়াবা মানুহটো ইয়াতে থাকিব, হাঁহৰ লগতে থাকিব, গম পাইছেনে নাই? এয়া ৰেডি হৈ আছে। দেখিলা, গঁৰাল বনাই একদম ৰেডি হৈ গ'ল। এতিয়া বস্তু থোৱাত লাগি আছোঁ। ওপৰত বস্তু থাকিব, তলত হাঁহ পাৰ থাকিব। হাঁহ আৰু আজি মুৰ্গী পূৰা ৰেডি, দিনটো আজি কষ্ট হৈছে পূৰা একদম। এতিয়ালৈ ভাতেই খোৱা নাই, এতিয়া গা চা ধুম আৰু ভাত খাম, দোকান যাম। দোকান যাব আছেই, ইমান কষ্ট। বাহ,